চিধা এতিয়া ওলাই লো তালি যাবা লাগিছে মই দুলি নেকি গাইছ তালৈকে ওলাই লো এতিয়া পুৱা ধামাকাদাৰ মানে কি কম ক'বলৈ একো কথা নাই তো গাইছ লাষ্টৰ গাইছ তাৰপিছত ইয়াত আছে মাল এনেকে চাই গৈছে যে হে চাব লাগিব এনে চাই গৈছে যে চাব লাগিব না তাৰপিছত বিন্দা অহা নাই गाइस एवेले साहब एवेले बिंगरे आज का वीडियो पूरा धमाकेदार होने वाला है वीडियो को एंड तक जरूर देखे ओ भाई एवेले दादा इबारा কৈ দিয়া উপেন পাত্ৰ মজা মজা হৈছে এवेले বিন্দা আজি কত যাই আছো খা কাটিবা तो गाइस आज আমি যাই আছো পাহালে তো এফালে বিন্দা আছে বিন্দা কত যাই আছো পাহাড় যাই আছো এতিয়া কো পাইছো আহি এতিয়া আমি আমাৰ নিজৰ পাইছো এফালে চা গোটে কেটা আছে পিছত আছে আমাৰ সম্পক আছে সম্পক মোবাইল টিপি যাই আছে সম্পক আছে তো গাইস এতিয়া আমি পাইছো আহি বেলেগ জায়গা আগত গৈছিলো বেলেগ পাহাড়ি আজি অলপ পটিটো বেলেগ মানে গাইস চাইলক আজি তাৰমানে পাহাৰটো অলপ বেলেগ তো সদায় একেখন পাহাৰকে দুখাই হেনে আপোনালোক অলপ ব্ৰো হৈছে চাগে সেইটো কাৰণে তাৰমানে আজি বেলেগ পাহাৰত আহিছো অলপ বেলেগ জায়গা ওলাই বেলে চুলি তুলি কাটি লৈছো দুইটাই লটকো হৈছো ন হয় জহা লাগিছে কমেণ্টত জনাব কেনেকুৱা লাগিছে मजा नजरा किन्तु गाइस तो गाइस फाइनली आहि आसु অকনমান আছে গাইস এতিয়া আহি আছো অকনমান লাহে লাহে কৰি তো আগত যাও মই অলপ oi golo ahi asa হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন তো গাইস গোমাই বাগান পালো চাই লওক কি মজা ইমান চিনি দিও গাইস নহলে কোনোবা আছে যদি চক খাই যাব গাইস বুলে এখন গোমাই বাগান আকৌ গোমাই নাপাং মই গোমাই বাগান কি মজা সেগুন শাক গাইস সেগুন গাইস গাইস ইফালে শাক ঘৰ পায়া ঘৰ ও গাইস এইফালে এটা ঘৰ আছে বিন্দা কোনটো যাবি হয় তই এইটো যাব এতিয়া গাইস কথা কম মজা লাগিছে কিন্তু দেই গাইস তাত যাই গম পাম আৰু কেনেকুৱা ভাল লাগিব দৌৰংগে মই গাইস এইফালে চাওক মানুহ চানু গাইস লাজৰ লাগিছে অলপ কিন্তু গাহৰি পোৱালি জুঘাইছো গাহৰিও আছে গাহৰি পোৱালিও আছে লাজ লাগিছে কিন্তু
লাজক কাটিখিনি এতিয়া যাব লাগিব কো মানুহ এই প্ৰথমবাৰ দেখা পাইছো কিন্তু দেখি প্ৰথমবাৰ দেখা পাইছো মানে গাহৰি বলি তো গাইছ ইয়াত আহি মজা লাগিছে এইফালে চাওক গাহৰি পোৱালি বিন্দা লৈ যাবি নেকি লৈ যাম বুলি ভাবিছা তই লৈ যাবি নে নক লৈ যাম এটা তই লৈ যাবি নে যা মই নিনো তই কাম নাই তেনেহ'লে তই লোকেল নহয় লৈ যাবি নে তই হা তই লোকেল নহয় যা এইফালে চাওক দাদাটো কিবা কৰিব লাগিছিলে গাইছ দুখাইছো গাহৰি চাওক কোনোবাই যদি কিনিম বুলি ভাবিছে তো মোক কণ্টেক্ট কৰিব পাৰে গাইছ এইবিলাক গাহৰি এইটো বম গাহৰি কিন্তু দেই কি হে দুখাই আছে পানী বটল দে খাঙা আৰু পানী বটল যদি খালী হৈছে ইয়াৰ পৰা ভৰাই লোৱা সুবিধা আছে না সৰু হাই দোস্ত আহি আৰু কি জানো জানিছে গাই এনে গাঁওখনৰ নাম কিনো বাইদেউ ফুলিগাঁও ন এতিয়া তাৰমানে এনে ফুৰিব আহিছো আৰু তাৰমানে গাঁওখনৰ নাম নাজানো যে সুধিলো কুমুৰ পাইছো এইফালে কৰবাত যাওঁ আৰু ফুৰিবৰ কাৰণে আজি ফাৰ্ষ্ট আহিছো তাৰমানে সেইটো নাজানো যে সেইটো সুধিলো বেয়া পাইছে নেকি এনে ভিডিঅ' চিডিঅ' কৰি মানে এনে ইউটিউবত চেনেল এটা আছে তাৰমানে মোৰ এনে ভিডিঅ' বনাও আৰু এনে ৰাইজক দুখাও ভিডিঅ' কৰি আছো এতিয়া একো নহয় একো নহয় ভিডিঅ' দেখুৱাব লাগিব তাৰপিছত এতিয়া ইয়াত কি আনিব যায় ইয়াত পানী আনিব যায় ইয়াত বটলৰ পানী এনে ডাইৰেক্ট পানী আহে ইয়াত মটৰ আছে তলৰ পৰা টানে নেকি তলৰ পৰা এনে গাড়ী আহে নে ওপৰ লাগি এনে মহেশ ধামত নেকি মহেশ ধামৰ হৈ আহে মহেশ ধামত গৈছো বাৰু ভিডিঅ' চিডিঅ' বনাইছো তাতো ভিডিঅ' প্ৰায়ভাগে মই বনাইছো য'তে পতে তাৰমানে এইবাৰ প্ৰথম আহিছো তাৰমানে এইফালে ভিডিঅ' বনাব তো সেইটো কাৰণে আপোনালোকক কিবা সুধিছো আৰু বেয়া পাইছে নেকি বেয়া পোৱা নাই এনে ঘৰ কোনখিনিত আছে নো আপোনালোকৰ আগত নেকি কিমান দূৰ হ'ব ইয়াৰ পৰা গাইছ মানুহকেইজনী বহুত ভাল লাগিলে বহুত মৰমীয়াল মানুহ তো ঘৰ এটা দিছে এতিয়া ঘৰ খামগৈ ন ঘৰ এটা পাইছো প্ৰথম দুখাই যোৱা ঘৰটো আৰু তাতে এতিয়া খামগৈ গছবিলাক কিন্তু মজা লাগিছে গাইছ এইবিলাক চব গছ পাবা কি মজা কেনেকুৱা লাগিলে বঢ়িয়া ভাল লাগিছে সেইফালে নাজৰা এইবিলাক চাওক গাইছ লেটিং ভাই ইয়াত চাওক লেটিং আছে গাইছ টয়লেট গাইছ চাই লওক পুৱা বহি লৈছ হাগঙে নেকি গাইছ মজা বে গাইছ ঐ নাথাকে পানী নুলিয়াই মজা বে ইয়াত চাওক গাইছ চাবোন থব পা কি মজা বে গাইছ আৰু এদিন আহিম কিন্তু আৰু নাহিলে কি কম এটা থাকি যাম থাকি যাম ৰাতি হয় না তম্বু তই থাকি যাম এইটোত হাগিহে যাম তাৰমানে খাই বৈ তো গাইছ চাওক লাইট জ্বলি গৈছে চুইচ আছে ন কানেকশ্যন এইবিলাক চাওক কিবা নিমখ চিমখ কিবা কানি আছে ভাই ইয়াত কোনেনো কি বনাই খাই কচোন ভাল নক ইয়াত বোলে কিবা বোলে আৰ্মিৰ মানুহ আহে বোলে ইয়াত ৰাতি থাকিব আৰ্মি সবাই যি তৈ লৈ যি তম্বুটো যি সেইটো তম্বু তৈ কিনে থাকে আৰ্মি কেম্প এইকেইটা তম্বু কেইটা এতিয়া বুজিছো এইটো তালা মাহ এইটোত মেইন বস্তু থাকিব কিবা কানি আছে এইবিলাক চাওক
গাইছ আমাৰ প্ৰিয় লোকেলটো খাবৰ কাৰণে এতিয়া আমি বাঁহৰ চুঙা কাটিম বাঁহৰ চুঙাত কেনেকুৱা লাগে গম পাই সোনকালে খাই পাইছে এৰিব পৰা নাই সঁচাই আকৌ ন মজাই বেলেগ সঁচাই গাইছ প্ৰথমবাৰ এনেকুৱা বস্তু দেখা পালো তই কেনেকুৱা লাগিছে ক এনেকুৱা বস্তু দেখা এদিন আহিম থাকিম বিন্দাছ ইয়াতে বনাই ইয়াতে খাম তো আৰু মানুহ কেইজনী এজন কৈছে আহিবলৈ আহিমে সঁচাই কৈছো দেই গাইছ তনে বহি আছ গাইছ চাই লওক কি লাগে এমকে কাৰেকশ্যন বল না হা চাক গাহৰি 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 খাবি না হ টেষ্টিং 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 লোভত থাকিব পৰা নাই কোনোবাই পুৱা গিৰ গায়ে নিমখ চকা ভাজি বনাই পিঁয়াজ কাটি আছে এটাই গাইছ চাই লওক কি লাগে এমকে কাৰেকশ্যন বল না হা চাক গাহৰি 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 খাবি না হ টেষ্টিং 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 লোভত থাকিব পৰা নাই কোনোবাই কবা আহিল ক পাহাবা কি আনিলি বনাই বস্তু কিবা চুগুৱে আনা নাই কিবা তো গাইছ খাই বৈ পুৰা ৰেডি হৈ গলো তাৰপিছত এতিয়া ভিডিঅ'ত লগ পাই আছো তো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো মেঠাই এতিয়ালৈকে খাই আছে কিন্তু দেই এতিয়ালৈকে মাৰি আছে